নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মই বনাব লৈছোঁ মিঠা নিমকি। ইয়াৰ কাৰণে মই কি লৈ লৈছোঁ আহকচোন আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমে এয়া লৈছোঁ চেনি আধা কাপ, ৰিফাইন আধা কাপ, 2টা ডিম, অকণমান চৌদা, 3টা ইলাইচি। এফালে লৈছোঁ এয়া ময়দা। এতিয়া মই প্ৰথমতে এটা মিক্সি বাটি লৈ লৈছোঁ, তাতে মই চেনিখিনি ঢালি দিছোঁ আৰু ইয়াৰ লগতে ৰিফাইনখিনিও মই দি দিছোঁ। আৰু এতিয়া দিছোঁ অকণমান খোৱা চৌদা, বেছি নহয় অকণমান দিছোঁ। আৰু ইয়াতে মই ডিমকেইটাও দি দিম। ডিমকেইটাও ইয়াতে দি মই ভালদৰে মিশ্ৰণটো বনাই ল'ম। আৰু ইয়াতে ইলাইচিকেইটা বাকলিটো মই পেলাই দিছোঁ, গুটিকেইটাহে দিছোঁ ইয়াত। মিক্সিত ভালকৈ মিশ্ৰণটো বনাই ল'ম। মিক্সিত দিলে বেছি ভাল হয়, এনে হাতেদিও কৰিব পাৰে আপোনালোকে। এতিয়া মই বাতি এটা লৈ লৈছোঁ, বাতিটোত মই মিশ্ৰণখিনি দি লৈছোঁ। মিশ্ৰণখিনি দিয়াৰ পিছতে পৰিমাণ অনুযায়ী মই ইয়াতে দিছোঁ ময়দাখিনি মই একেবাৰে গোটেইখিনি দি নিদিওঁ। এয়া দেখিছেনে, এনেকৈ মই মিহলাই আছোঁ। কোনে কোনে এনেকৈ মিঠা নিমকি বনাব জানে কমেণ্টত ক'বচোন। আৰু যিসকলে নাজানে তেখেতসকলে এবাৰ বনাই চাব, অতি সহজতে বনাব পৰা এটা ৰেচিপি। এয়া দেখিছেনে, আৰু অকণ ময়দা মই দি লৈ আটা যেনেকৈ আমি মঠিম তেনেকৈ মঠি ল'ম। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো বজাই দিব। এয়া দেখিছেনে, আকৌ অকণমান ময়দা দি মই এনেকৈ মঠি লৈছোঁ। যেনেকৈ আমি আটা মঠো ঠিক তেনেকৈ মঠি ল'লে হ'ব। এয়া চাওকচোন মোৰ মঠা হৈ গৈছে, দেখিছেনে। আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকনিখন লগাই থৈছিলোঁ। এতিয়া মই এইখিনি লৈ ল'ম দুটা ভাগত মই ভাগ কৰি লৈছোঁ, দেখিছেনে। দুটা ভাগত ভাগ কৰি লৈ মই যেনেকৈ ৰুটি বেলোঁ তেনেকৈ বেলি ল'ম। চাওকচোন, ৰুটি যেনেকৈ পাতলকৈ বেলোঁ ঠিক তেনেকৈ পাতলকৈ নহয় বাৰু, অলপ ডাঠকৈ ৰাখিব লাগিব এইটো চাইজত। এয়া চাওকচোন মই বেলি দেখুৱালোঁ, এইটো চাইজত ৰাখিব লাগিব, দেখিছেনে। এতিয়া মই এইখিনি ধুনীয়াকৈ নিমকি আকাৰত কাটি ল'ম। নিমকি বুলি মই এইকাৰণে কৈছোঁ, মই নিমকিৰ দৰে কাটাৰ কাৰণে মই নিমকি বুলি কৈছোঁ। আপোনালোকে যিকোনো কাট দি ল'ব পাৰে। এতিয়া মই এইখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এনেকৈ মই গোটেইখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈ লৈছোঁ। এয়া দেখিছেনে, কাটি লৈছোঁ। আৰু এইফালে মই কেৰাহী এখন বাতি গৰম হ'ব দিছোঁ। কেৰাহীখন কম জুইত গৰম হ'ব দিছোঁ, আৰু তেলখিনিও কম জুইতে গৰম হ'ব দিছোঁ। জুই বেছিকৈ দিলে তেলখিনি গৰম হ'লে মানে বাহিৰটো ৰঙা হৈ থাকিব, ভিতৰটো নিসিজিবই। এতিয়া মই কম জুইতে এনেকৈ ভাজি ল'ম। কেইটামান মই এনেকৈ দি লৈছোঁ কম জুইতে, গোটেইকেইটা ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছেনে, কি ধুনীয়াকৈ ফুলি আহিব লৈছে। দেখিয়ে কিবা এটা ভাল লাগে যেতিয়া ফুলি আহে। আৰু এতিয়া মই ইলুটি শিলুটিকৈ এইখিনি ভালদৰে ভাজি ল'ম। দেখিছেনে, একদম জুইটো একদম কমত ৰাখিব দেই। এয়া চাওকচোন মই কিমান কমকৈ ৰাখিছোঁ, তথাপিতো ৰঙচুৱা হৈয়ে আহিছে। একদম এনেকৈ ইলুটি শিলুটিকৈ লৰাই ভাজি এয়া মোৰ ভজা হৈ গৈছে। এইকেইটা এনেকৈয়ে মই গোটেইকেইটা ভাজি ল'ম। আপোনালোকক দেখুওৱা নহ'ব, গোটেইখিনি ভজাটো সম্ভৱটো নহয় দেখুৱাটো। আৰু এয়া চাওকচোন ইমান গৰম, দেখিছেনে। এয়া ভিতৰটো ধুনীয়াকৈ সিজি গৈছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।